নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো তেজপুৰ মেডিকেল কলেজ ৰিক্ৰুটমেণ্ট 2024 বিষয়ে, য'ত ইলেক্ট্ৰিচিয়ান, টেকনিচিয়ান, MTS এণ্ড আদাৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে তেজপুৰ মেডিকেল কলেজ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 6 তাৰিখ 7 মাহ 2024 লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্ট হ'ল চিনিয়ৰ ইলেক্ট্ৰিচিয়ান, য'ত নম্বৰ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকিব লাগিব আৰু লগতে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স থাকিব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। তাৰপিছত 2 নম্বৰ পোষ্ট হ'ল কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ানৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং থাকিব লাগিব আৰু লগতে 2 ইয়াৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েন্স থাকিব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল ৰিচাৰ্চ এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকৰ মাষ্টাৰ ইন লাইফ চায়েন্স MSc অথবা গ্ৰেজুৱেট হ'ব লাগিব চায়েন্স ষ্ট্ৰীম লৈ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা আৰু লগতে 3 ইয়াৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েন্স থাকিব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু প্ৰেফাৰেন্স হেতক দিয়া হ'ব যিসকলৰ ডিপ্ল'মা অথবা চাৰ্টিফিকেট আছে কম্পিউটাৰ এপ্লিকেশ্যনৰ, হেতক মেইনলি প্ৰেফাৰেন্স দিয়া হ'ব। তাৰপিছত 4 নম্বৰ পোষ্ট হ'ল মাল্টিটাস্কিং ষ্টাফ, ইয়াতে নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকৰ HSSLC মানে ক্লাছ 12 পাছ হ'ব লাগিব আৰু লগতে ডিপ্ল'মা অফ কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব আপোনালোকৰ। আৰু এজ লিমিট ইয়াতে দিয়া আছে গোটেইবোৰ পোষ্টৰ কাৰণে আপোনালোকৰ এজ 21ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2024 ভিতৰত। আৰু এপ্লাই প্ৰচেছ আপোনালোকে এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম এখন যিটো আছাম গেজেট পাৰ্ট 9 এই ফৰ্মখন প্ৰিণ্ট কৰি ছাবমিট কৰিব লাগিব আৰু লগতে গোটেইবোৰ ডকুমেণ্টছ আৰু আপ টু ডেট বায়'ডাটা যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এই পোষ্টটো লিখি ইয়াতে এড্ৰেছটো দিয়া আছে আপোনালোকে সেই এড্ৰেছটোত ছাবমিট কৰিব লাগিব চিল্ড এনভেলপ দি অফিচত 6/7/2024 ভিতৰত অফিচ আৱাৰ্ছৰ টাইমত। ইয়াতে এড্ৰেছটো দিয়া আছে দ্য প্ৰিন্সিপাল কাম চিফ চুপাৰিনটেণ্ডেণ্ট তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল বিহাগুৰি তেজপুৰ শোণিতপুৰ অসম। ইয়াতে পিনক'ড দিয়া আছে আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।